Oi, হাগি হল নে? আৰু 1 মিনিট ইমান গোন্ধাইছে ন? ঐ সোনকালে হাত। আজি ইমান মজা লাগিছে না হাগিয়ে থাকিম যেন লাগিছে কি গোন্ধাইছে হে? ঐ পালাটো অলপ কম কৰ চালে। গাৰ্লফ্ৰেণ্ডলৈকে ফোন লগাই লওঁ। হেল্ল' ভাত খালা? কি নষ্ট ল'ৰা হে, হাগুতেও খোৱা কথা। সেই যোৱাকালি কথাটো আজি যাব নোৱাৰিম নহয়, মিটিঙত ব্যস্ত আছো। ই যদি মিটিঙত ব্যস্ত আছে, মই ৱেটিং লিষ্টৰ দৰ্শক নেকি হে? 1 মিনিটৰ পাছত চাই আছো তোক। কালি সেই চাওমিন আৰু মমৰ বিলটো এইটো মই কালিয়ে পেমেণ্ট কৰি দিলো নহয়। আচ্ছা, চাওমিন আৰু ম'ম' হাগন দি আছে মানে ই। তুমি পেমেণ্টটোৰ কথা চিন্তা নকৰিবাচোন। অহাকালি কি খাবা কোৱা? অহাকালি কি খাওঁ নাজানো, কিন্তু অলপ পাছত নিজৰ গু খাবলৈ পাবি। কোনে? লেতেৰা ফুট এইবাৰ ফুট। ই দেখোন পেণ্টটো পিন্ধিয়ে আছে। হৈ গ'ল দে, যা আহি লগে। তই ভেকচন ধৰি আছিলি, অকল পাদাটো মাৰিবলৈ ইমান দেৰিলৈকে বহি থাকিলি। ভাবিছো তো চাই লবি, এনে কৈছো যদি ইমান পৰি আছে চা। মানে তই পানী ধৰা নাই? ঢালিছো তো, গোটেই পানী হৈ আছে। পানী ঢালিছো যদি ইমান খিনি গুকৰ পৰা পৰি আছে। হাৱা। কি হাৱা হে? মানে হাৱা হাগিছো, গেছ। সেইটো পাদা বুলি কয়। সেইটোৱেইটো কৰিছো ন। এতিয়া ফুট ইয়াৰ পৰা। হ'ব দে। বন্ধুসকল নাপায় দেই আনক হাগা চাবলৈ। কালি খানাটো ডবল হ'ল ন। আজি চেণ্টটো লৈ আছো। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।